হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। এইটো ভিডিঅ'টো আকৌ উৰুকা নিশাৰ ভিডিঅ' আছিলে দেই। আমি সকলোৱে মিলি পেলানি শাক পাচলি কাটি আছিলোঁ আৰু এয়া ইভিনিং টাইমত ভাত ৰেডি হৈ গ'ল আৰু তেতিয়া ভাত খাবলৈ বহিলোঁ। সকলোৱে মিলি ভাত খালোঁ। এয়া পূৰা মুখৰ আগত এক কাঁহী ভাতৰ থালি লৈ বহি আছোঁ। আৰু এইফালে এয়া ৰাতিপুৱা মেজিৰ জ্বলাইছিলে যে মেজিৰ ভিডিঅ' অকণমান কৰি ৰাখিছিলোঁ আৰু অকণমান নাম প্ৰসংগ হৈছিলে তাৰে ভিডিঅ' অকণমানো কৰিলোঁ। জিকাবলৈ মজা লাগিছে তাতে। এইফালে আকৌ ৰাতিৰ খানাটো ৰেডি হৈছে আৰু এয়া সৰু ল'ৰা ছোৱালীবোৰে প্ৰথমে খাই লৈছে, তাৰপৰা ডাঙৰবোৰে খাইছিলোঁ আমি। আৰু জুইকুৰা ইমান ধুনীয়াকৈ জ্বলি আছে, কি ধুনীয়া মজা লাগিছিলে। আৰু এয়া মাটি দালি আৰু কাঠ আলু আমাৰ ঘৰত বনাইছিলোঁ। তাৰপাছত এইফালে বনালোঁ গ্লাছ পিঠা কেইটামান। ভিডিঅ'টো আজিলৈ ইমানেই আছিলে দেই। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আপোনালোকক। এইফালে হাঁহ মাংস আৰু মাছ আনিছিলে, তাকো বনাবলৈ ৰেডি কৰিব লাগিব। আৰু এতিয়া অলপ দেৰি পাছত এয়া দেখিছেনে গিলাচ পিঠাকেইটা ইমান ধুনীয়া হৈ গ'ল, খাই বহুত ভাল লাগিছিলে। ভিডিঅ'টো আজিলৈ ইমানেই আছিলে দেই। ভিডিঅ'টো শেষ